কাতি মাহত তুলসী গছৰ তলত কিয় চাকি জ্বলোৱা হয় সেই বিষয়ে আজি এই ভিডিঅ'টোত আলোচনা কৰিম আৰু ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো ভাল পালে লাইক এটা কৰিব, শ্বেয়াৰ কৰিব আৰু যদিহে চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। তুলসীৰ সৈতে জড়িত এটা কাহিনী বহুতেই প্ৰচলন আছে। দেৱী ভাগৱত পুৰাণত ইয়াৰ বিষয়ে বহুতো দিব্য কথা কোৱা গৈছে। তাৰে এটা কাহিনী হ'ল এনেধৰণৰ। এবাৰ ভগৱান শিৱই নিজৰ দেহৰ সম্পূৰ্ণ জ্যোতি সমুদ্ৰলৈ দলিয়াই দিলে। সেই জ্যোতিৰ পৰাই এজন মহা তেজস্বী বালকৰ জন্ম হ'ল আৰু সেই বালকজনেই পিছলৈ গৈ জলন্ধৰ নামৰ এজন পৰাক্ৰমী দৈত্যৰজা হ'লগৈ। দৈত্যৰাজ কালনেমীৰ কন্যা বৃন্দাৰ বিবাহ জলন্ধৰৰ লগত হৈছিল। জলন্ধৰ মহাৰাক্ষস আছিল। জলন্ধৰে নিজৰ অহংকাৰত পৰি মাতা লক্ষ্মী দেৱীক নিজৰ কৰিবৰ উদ্দেশ্যে যুদ্ধ কৰিছিল, কিন্তু সমুদ্ৰৰ পৰাই উৎপন্ন হোৱাৰ বাবে লক্ষ্মী দেৱীয়ে জলন্ধৰক নিজৰ ভাতৃৰূপে স্বীকাৰ কৰিলে। তাত পৰাজয় হৈ জলন্ধৰে দেৱী পাৰ্বতীক নিজৰ কৰাৰ উদ্দেশ্যে কৈলাশ পৰ্বতলৈ গ'ল। জলন্ধৰে ভগৱান শিৱৰ ৰূপ ধাৰণ কৰি মাতা পাৰ্বতীৰ কাষলৈ গ'ল, কিন্তু দেৱীয়ে নিজৰ শক্তিৰ বলত তৎক্ষণাৎ জলন্ধৰক ধৰা পেলালে আৰু দেৱী তাৰ পৰা অন্তৰ্ধান হৈ পৰিল। দেৱী পাৰ্বতীয়ে খঙতে সকলোবিলাক কথা ভগৱান বিষ্ণুক অৱগত কৰিলে। জলন্ধৰৰ পত্নী বৃন্দা বহুতেই পতিব্ৰতা স্ত্ৰী আছিল। বৃন্দাৰ সেই পতিব্ৰতা ধৰ্মৰ কাৰণে জলন্ধৰক কোনেও মাৰিব পৰা নগৈছিল তথা কাৰো ওচৰত পৰাজিতও নহৈছিল। সেইবাবে জলন্ধৰক বিনাশ কৰিবৰ বাবে বৃন্দাৰ পতিব্ৰত ধৰ্মক ভংগ কৰাটো বহুতেই দৰকাৰী হৈ পৰিছিল। আৰু এই কাৰণেই ভগৱান বিষ্ণু ঋষিৰ বেশ ধাৰণ কৰি বনলৈ গ'ল, য'ত বৃন্দা অকলে ভ্ৰমণ কৰি আছিল। ভগৱান বিষ্ণুৰ লগত দুটা মায়াবী ৰাক্ষসো আছিল, যাক দেখা পাই বৃন্দা ভয়ভীত হৈ পৰিল। ঋষিয়ে বৃন্দাৰ সন্মুখত পলকতে সেই ৰাক্ষস দুটাক ভস্ম কৰি দিলে। তেওঁৰ শক্তি দেখা পাই বৃন্দাই কৈলাশ পৰ্বতত মহাদেৱৰ সৈতে যুদ্ধ কৰি থকা নিজৰ স্বামী জলান্ধৰৰ বিষয়ে সুধিলে। ঋষিয়ে নিজৰ মায়াৰ বলত দুটা বান্দৰ প্ৰকট কৰিলে। এটা বান্দৰৰ হাতত আছিল জলন্ধৰৰ কটা মূৰটো তথা আনটো বান্দৰৰ হাতত আছিল জলন্ধৰৰ মূৰবিহীন শৰীৰটো। নিজৰ স্বামীৰ এনে অৱস্থা দেখা পাই বৃন্দা মূৰ্ছিত হৈ পৰিল। জ্ঞান অহাৰ পিছত ভগৱানৰূপী ঋষিক প্ৰাৰ্থনা কৰি জলন্ধৰক জীৱিত অৱস্থালৈ ঘূৰাই আনিবলৈ কাকুতি মিনতি কৰিলে। ভগৱানে নিজৰ মায়াৰে পুনৰ জলন্ধৰৰ মূৰটো শৰীৰৰ লগত সংযোগ কৰি দিলে আৰু স্বয়ং নিজেও সেই শৰীৰটোত প্ৰৱেশ কৰিলে। বৃন্দাই কিন্তু এই চালনাৰ কথাটো ঘুণাক্ষৰেও গম পোৱা নাছিল। বৃন্দাই ভগৱানকে নিজৰ স্বামী বুলি ভাবি আদৰ সাদৰ কৰিবলৈ ধৰিলে, যাৰ ফলত বৃন্দাৰ নিজৰ স্বামীৰ প্ৰতি থকা ভক্তি তথা শ্ৰদ্ধা ভংগ হৈ গ'ল আৰু বৃন্দাৰ স্বামী জলন্ধৰৰ যুদ্ধত পৰাজিত হ'ল। এই সকলোবোৰ লীলাৰ বিষয়ে বৃন্দাই যেতিয়া গম পালে তেতিয়া খঙতে ভগৱান বিষ্ণুক শিললৈ ৰূপান্তৰ হ'বৰ বাবে অভিশাপ দিলে আৰু স্বয়ং নিজেও সতী হৈ গ'ল। য'ত বৃন্দা ভস্ম হৈ গ'ল সেই ঠাইখনতে এজোপা তুলসী গছ গজিল। ভগৱান বিষ্ণুৱে তুলসীৰূপী বৃন্দাক ক'লে, হে বৃন্দা, তোমাৰ সতীত্বৰ কাৰণে তুমি লক্ষ্মী দেৱীতকৈও মোৰ অধিক প্ৰিয় হৈ পৰিলা। যি মনুষ্যই মোৰ এই শিলৰূপী শালিগ্ৰাম ৰূপটোৰ সৈতে তুলসীৰ বিবাহ কৰিব তেওঁ এই পৃথিৱীলোকত তথা পৰলোকত বিপুল যশৰ প্ৰাপ্তি কৰিব। দ্বিতীয়টো পৌৰাণিক কাহিনীৰ মতে মা তুলসীৰ নাম আছিল বৃন্দা। বৃন্দাৰ জন্ম হৈছিল ৰাক্ষস কুলত। ৰাক্ষস কুলত জন্ম হোৱাৰ পিছতো বৃন্দা ভগৱান বিষ্ণুৰ পৰম ভক্ত আছিল আৰু সদায়ে আন্তৰিকতাৰে পূজা অৰ্চনা কৰিছিল। বৃন্দাৰ বিয়াৰ বয়স হোৱাত বৃন্দাৰ বিবাহ ৰাক্ষসৰ ৰজা জলন্ধৰৰ সৈতে হ'ল। কোৱা হয় যে জলন্ধৰৰ জন্ম সমুদ্ৰৰ পৰা হৈছিল। বিবাহৰ পিছত বৃন্দা বহুতেই পতিব্ৰতা হৈ নিজৰ স্বামীৰ সেৱা কৰিছিল। এবাৰ যেতিয়া দেৱতা আৰু দানৱৰ মাজত যুদ্ধ হৈছিল, যুদ্ধলৈ যোৱাৰ আগত বৃন্দাই নিজৰ স্বামীক ক'লে, হে স্বামী, আপুনি যিহেতু যুদ্ধলৈ যাবলৈ ওলাইছে, আপুনি যেতিয়ালৈকে বিজয়ী হৈ উভতি নাহে তেতিয়ালৈকে মই আপোনাৰ বাবে এভাগ
পূজা আগবঢ়াম আৰু এই সংকল্প মই আপুনি ঘূৰি অহা পৰ্যন্ত নেৰোঁ। তাৰপিছত জলন্ধৰ যুদ্ধলৈ গুচি গ'ল আৰু বৃন্দাই ব্ৰত ৰাখিবৰ বাবে সংকল্প লৈ পূজাত বহিলে। বৃন্দাৰ ব্ৰতৰ প্ৰভাৱ ইমানেই শক্তিশালী আছিল যে দেৱতাই কোনো কাৰণতেই জলন্ধৰক হৰুৱাব পৰা নাছিল। যেতিয়া দেৱতাবিলাক হাৰিবলৈ আৰম্ভ কৰিলে তেতিয়া সকলো দেৱতা বিষ্ণুৰ চৰণলৈ আহি প্ৰাৰ্থনা কৰিলে যে যিকোনো উপায়েৰে বিষ্ণুৱে যুদ্ধত জিকিবৰ বাবে দেৱতাসকলক সহায় কৰে যেন। ভগৱান বিষ্ণু বহুতেই দুধুৰ-মুধুৰ অৱস্থাত পৰিল। ভাবিবলৈ ধৰিলে বৃন্দাক কেনেদৰে ব্ৰত পালন কৰাৰ পৰা বিৰত ৰাখিব পাৰে, কিয়নো বৃন্দা তেওঁৰ পৰম ভক্ত আছিল। বহুত ভাবি চিন্তি অৱশেষত দেৱতাসকলৰ কথা পেলাব নোৱাৰি বিষ্ণুৱে বৃন্দাৰ সৈতে চলনা কৰিবৰ বাবে সিদ্ধান্ত ল'লে। ব্ৰত পূজা ভাঙিবৰ বাবে বিষ্ণুৱে বৃন্দাৰ প্ৰতি জলন্ধৰৰ ৰূপ ধাৰণ কৰিলে। জলন্ধৰৰ ৰূপত বিষ্ণু বৃন্দাৰ ওচৰলৈ আহিল। বৃন্দাই যেতিয়া নিজৰ স্বামীক দেখা পালে তেতিয়া তাই স্বামীৰ চৰণ চুবৰ বাবে পূজাৰ পৰা উঠি আহিল, যাৰ ফলত বৃন্দাৰ পূজাৰ সংকল্প ভাগি গ'ল। বৃন্দাৰ ব্ৰত তথা পূজাত সমাপ্তি ঘটা দেখি দেৱতাসকলে দানৱৰ ৰজাৰ মূৰটো কাটি পেলালে। জলন্ধৰৰ কটা মূৰটো বৃন্দাৰ মহলত আহি পৰেহি। যেতিয়া বৃন্দাই দেখিলে যে এইটো যদি তেওঁৰ স্বামীৰ কটা মূৰ হয় তেন্তে তেওঁৰ লগত থকাজন কোন হয়। বৃন্দাই তেতিয়া সুধিলে, আপুনি কোন হয় যাক মই স্পৰ্শ কৰিলোঁ? তেতিয়া ভগৱানে নিজৰ ৰূপলৈ আহিলে, কিন্তু বিষ্ণুৱে একো প্ৰশ্নৰ উত্তৰ দিব পৰা নাছিল। বৃন্দাই তেতিয়া সকলো কথা গম পালে আৰু ভগৱানক অভিশাপ দিলে যে তেওঁ পাথৰলৈ ৰূপান্তৰিত হৈ যাওক, আৰু তৎক্ষণাৎ বিষ্ণু পাথৰলৈ ৰূপান্তৰিত হৈ পৰিল। সকলো দেৱতাই হাহাকাৰ কৰিবলৈ ধৰিলে। লক্ষ্মী দেৱীয়ে কান্দিবলৈ ধৰিলে। অৱশেষত সকলোৰে কাকুতি মিনতি কৰাত ভগৱানক পুনৰ একে ৰূপ কৰি দিলে। বৃন্দাই স্বামীৰ কটা মূৰটোলৈ নিজেও সতী হৈ গ'ল। সতী হৈ যোৱাৰ পিছত বৃন্দাৰ ছাইখিনিৰ পৰা এজোপা গছপুলি ওলালে। ভগৱান বিষ্ণুৱে তেতিয়া ক'লে যে আজিৰ পৰা এই গছজোপাৰ নাম তুলসী হ'ব আৰু মোৰ এটা ৰূপ এই পাথৰৰ ৰূপত থাকিব, যাৰ নাম শালিগ্ৰাম হ'ব, আৰু শালিগ্ৰামক তুলসীৰ লগত পূজা কৰিব লাগিব, আৰু মোক তুলসী অবিহনে ভোগ দিলে ভোগ স্বীকাৰ কৰা নহ'ব। আৰু তেতিয়াৰ পৰাই তুলসীৰ পূজা সকলোৱে কৰে আৰু তুলসীৰ বিবাহ শালিগ্ৰামৰ সৈতে কাতি মাহত কৰা হয়। কাতি মাহত তুলসীক পূজা কৰিলে অৰ্থাৎ তুলসীৰ তলত চাকি জ্বলালে ঘৰখনত নকাৰাত্মক শক্তিৰ প্ৰভাৱৰ পৰা আঁতৰি থাকে। তদুপৰি কাতি মাহত তুলসীৰ তলত চাকি দিলে মনৰ সকলো কামনা পূৰণ হয় বুলি বিশ্বাস কৰা হয়।